বুম হওক আজি মই মাতি আনিছে আমাৰ মোৰ নামত যিটো চেনেল খোলা হ'ল সুগোৱালী প্ৰডাকশ্যন চেনেল। গতিকে এই প্ৰডাকশ্যন মোৰ জৰিয়তে মই সকলো অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰোঁ। প্ৰথমত আজি মোৰ প্ৰডাকশ্যন চেনেল যেটো হ'ল মুকলি কৰা হ'ল আজিৰ পৰা। আমি ইয়াৰ উদ্দেশ্য আজি এই প্ৰডাকশ্যনটোৰ অৰ্থ হ'ল যে আমি কিয় খুলিবলগীয়া হ'ল। আমাৰ একমাত্ৰ এটাই কাৰণ যে আমাৰ দৰিদ্ৰ পৰিয়ালৰ কাৰণে, কাৰণ মই এজন দৰিদ্ৰ পৰিয়াল ল'ৰা হয়। মই এদিনো এনেকুৱা এটা আছিলোঁ যিহেতু নেকি মই কোনো দিনত মই ঘৰৰ তলত থকা নাই, মই ৰাস্তাত পৰি থকা মানুহ হৈছোঁ। মই বহুত অতি কষ্টৰে মানুহ হৈছোঁ। ইমান দূৰত হৈ কষ্ট কৰি আমি নিজেও সক্ষম হোৱা নাছিলোঁ যে মই ঘৰত থাকি আমি পঢ়া শুনা কৰিব নোৱাৰিছিলোঁ। এনেকুৱা এটা আমাৰ দিন গৈছিল। গতিকে আমি লাহে লাহে আমি ধৈৰ্য ধৰিছিলোঁ। লাহে লাহে আজি মই MP ইলেকশ্যন খেলিলোঁ। তাৰপিছত মই কিবাখন মই জিকিব হোৱা নাই যদিও মই তাৰপিছতে কিন্তু মই মদাতি VCDC বৰ্তমান মই ভাৰতীয় জনতা পাৰ্টিৰ চেয়াৰমেন নিযুক্তি দিয়া হৈছে। গতিকে আমি সেই মৰ্মে আমি আমাৰ দৰিদ্ৰ মানুহ আমি যেনেকুৱা কষ্ট কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ ৰাইজক আমি সেইখিনি বুজাই আমি সেই কষ্টখিনি যাতে কৰিব নালাগে তাৰ কাৰণে আমি যিমান পাৰোঁ মই সহযোগিতা কৰিম, যাতে দৰিদ্ৰ মানুহক যাতে আমি দুখীয়া মানুহ পৰিয়ালক মই আগুৱাই লৈ যাব পাৰোঁ। তাৰ কাৰণে আমি এই প্ৰডাকশ্যন চেনেল খুলিছোঁ। তাৰ জৰিয়তে আমাক ইয়াত যোগাযোগ কৰিব সকলোৱে। আমাৰ ইয়াত মানে কণ্টেক্ট নম্বৰ দিয়া হ'ব। কেনেকুৱা আমি কিছুমান ছাজেশ্যন দিয়া থাকিব, আমি ছাজেশ্যনবিলাক আমি লিখি দিম। এনেকৈ ছাজেশ্যনত যেনেকুৱা মই আগুৱাই আহিছোঁ, মই কিছুমান ছাজেশ্যন আছে যে মই কি কাৰণে প্ৰথমত মই কিন্তু নৌকা চলাইছিলোঁ 2011 বছৰ নৌকা চলোৱাৰ পিছত কিন্তু মই আজি কিন্তু চেয়াৰমেন হৈছোঁ। ৰাস্তাত পৰি থাকে মই এটা ফুটপাথৰ ল'ৰা, কিন্তু মই আজি বৰ্তমান কিন্তু মই চেয়াৰমেন। গতিকে মানুহ দৰিদ্ৰ পৰিয়ালৰ পৰাই এনেকুৱা হয়, বহুত দুখীয়া মানুহে এনেকুৱা হয়। কেনেকুৱা আগুৱাই লৈ যাব লাগে, আমি কেনেকৈ হ'লোঁ তাৰ আমি কিছুমান ছাজেশ্যন দিয়া হ'ব। গতিকে আমি সেই ছাজেশ্যনৰ মতত আমি যাতে দৰিদ্ৰ মানুহক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সেইকাৰণে আমাৰ ক্লাছ ফ্ৰেণ্ড আছে, সকলো আমাৰ কাৰ্যকৰ্তা আছে, আমাৰ লগত ক্লাছ ফ্ৰেণ্ড আছে, সকলোৰ লগত আমি মিলি আলোচনা কৰিছোঁ। কৰাৰ পিছত আজি আমাৰ নামত সুগোৱালী প্ৰডাকশ্যন চেনেল যেটো কৰা হ'ল, যে এইটো আজি আমি মুকলি কৰিলোঁ, যাতে ইয়াৰ জৰিয়তে আমি ছাজেশ্যনবিলাক আমি দিম, যাতে আমাৰ এই ল'ৰাসকলে যাতে এই দৰিদ্ৰ মানুহৰ লগত যাতে আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আমাৰ কিছুমান ভিডিঅ' আমি কেনেকৈ কি কৰি যিকোনো ভিডিঅ' এই চেনেলত জৰিয়তে আপোনালোকে পাব। তো আৰু এজন আছে আমাৰ লগতে শহীদুৰ ভাই কিবা এটা কওক। ধন্যবাদ। আজি যেটো আমাৰ চকুৰ আলী ডাঙৰীয়া মানে চকুৰ আলী প্ৰডাকশ্যন যেটো নতুন চেনেল খোলা হ'ল, আমি এতিয়া আহি অনুভৱ কৰিব পাৰিছোঁ আমাৰ যেটো টিম আছে সেই টিমটোৰ মনোভাৱ যেটো আমি দেখিলোঁ আহি, সিহঁতে নিশ্চয় আগুৱাই যাব পাৰিব আৰু ভৱিষ্যতে যেটো প্ৰতিভা ইহঁতে দেখাব পাৰিব। মই ইতিমধ্যে মানে কামনা কৰিছোঁ পাৰিব। সিহঁতৰ যেটো মনোবল আমি দেখা পালোঁ, নিশ্চয় সিহঁতে আগুৱাই যাব পাৰিব। আৰু আমাৰ যেটো চকুৰ আলী ডাঙৰীয়া যেটো ক'লে কিমান কষ্ট দুখ কৰি সিহঁতে মানুহ হৈছে, আমি সেইটো কষ্ট কেতিয়াও দেখা নাই। সিহঁতে বাস্তৱ দেখিছে, দেখি পেলাই যিকোনো দৰিদ্ৰ মানুহক যিকোনো সহায় কৰিব আগবাঢ়ি আহিছে। আমি বহুত আনন্দিত হৈছোঁ আজি। আৰু এই চেনেলটোৰ জৰিয়তে আমাৰ চকুৰ আলী ডাঙৰীয়া যেটো প্ৰচাৰ কৰিব সেইটো যাতে আপোনালোকে সহযোগিতা কৰে। আৰু আমি এটা বিশেষভাৱে ক'ব পাৰোঁ যাতে আপোনালোকে সহায় কৰিলে নিশ্চয় এওঁলোকে মনোভাৱটো আৰু ভাল হ'ব নিশ্চয়। আৰু আমি এটা কামনা কৰোঁ যে সিহঁতে নিশ্চয় আগুৱাই যাব পাৰিব। সেইটো আমি আহি দেখা পাইছোঁ। সিহঁতৰ যেটো মানে মনোভাৱ অতি শক্তিশালী মনোভাৱ, আমি কেতিয়াও পৰিকল্পনা কৰিব পৰা নাছিলোঁ যে এনেকুৱা মনোভাৱ এটা টিম ওলাব। নিশ্চয় সিহঁতে ওলাইছে। আমাৰ ছাৰে যিখিনি ক'লে সেইটো বহুত
মূল্যৱান কথা কৈছে আৰু আমাৰ ৰাহুল ভাই আছে সিহঁতৰ জৰিয়তেও আমাৰ যিখিনি এই চেনেলখন আগুৱাই যাব পাৰে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিম। তো বন্ধুসকল সকলোৰে মন্তব্য চালে তো আপোনালোকৰ যদি ছাপোৰ্ট নাপাওঁ এইটো কাম কেতিয়াও সম্ভৱ নহ'ব, এইটো সঁচা কথা। আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি আগুৱাই যাব নোৱাৰি। আমি এটা টীম ওলাইছোঁ, এই টীমৰ জৰিয়তে আমি বিচাৰিছোঁ যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যিবিলাক টেলেণ্টেড আছে সেইবিলাকক আমি এই চেনেলৰ জৰিয়তে তুলি ধৰিম, এইটো আমাৰ মেইন পৰিকল্পনা। আৰু চুকুৰালী ডাঙৰীয়াৰ লগত আমাৰ যিটো মানে প্ৰডাকশ্যন খুলিলোঁ, চুকুৰালী ডাঙৰীয়াৰ লগত যিটো প্ৰডাকশ্যন খুলিলোঁ, এই প্ৰডাকশ্যনত চুকুৰালী ডাঙৰীয়াৰো কিছুমান ভিডিঅ' যিবিলাক চিনেমা বা গান সকলো বস্তু এই চেনেলত পাব। তো আপোনালোকৰ ছাপোৰ্ট অতিকৈ দৰকাৰ এইটো চেনেলত। তো আপোনালোকে ছাপোৰ্ট দেখুৱাওক আমাক, তেনেহ'লেহে আমি এই কামটো কৰিবলৈ আৰু মনোবল পাম। আপোনালোকে যদি বেছিকৈ ছাপোৰ্ট কৰে তেতিয়া আমাৰ শক্তিটো অট'মেটিকেলি আহি যাব। যেতিয়া আপোনালোকৰ ছাপোৰ্ট পাম টীমৰ সকলো মেম্বাৰে তেতিয়া ভাবিব যে না এইটো কাম আমি ভাল কাম কৰি আছোঁ, তো সেইকাৰণে মানে ৰাইজে ছাপোৰ্ট কৰিছে। তো আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি এইটো কাম কেতিয়াও ছাকচেছ কৰিব নোৱাৰিম। তো আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আহিছে আৰু এনেকৈ ছাপোৰ্ট কৰি যাব, এইটোৱে কামনা কৰি মোৰ বক্তব্য সামৰিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ টীমৰ সকলো মেম্বাৰ আছে, সিহঁতৰ পৰা অলপ মন্তব্যটো শুনি লওক। তো ইয়াতে ছাব্বিৰ দা আছে। হয়, মই ছাব্বিৰ হোসেন কৈছোঁ। তো চুকুৰালী ছাৰে আমাক ইয়াত আহি যে এনেকৈ ছাপোৰ্ট কৰিছে মই কেতিয়া ভবা নাছিলোঁ। তো চুকুৰালী ছাৰে তো দুখীয়া ল'ৰা ছোৱালীক যিমানবোৰ আছে সকলোকে এই প্ৰডাকশ্যন চেনেলৰ দ্বাৰা সকলোকে ছাপোৰ্ট আৰু সহায় সহযোগিতা কৰিব বুলি আগবাঢ়ি আহিছে। তো আপোনালোকে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু এই চেনেলটোক ছাপোৰ্ট কৰক। আপোনালোকৰ ছাপোৰ্ট অবিহনে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ। তো গতিকে আপোনালোকে এইটো চেনেলখনিক কেনেকৈ আগুৱাই লৈ যাব লাগে আপোনালোকেও ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰক। তো আপোনালোকে কিবা ছাজেশ্যন দিবলৈ হ'লে আমাৰ ফোন নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাতে গৈও আমাক কিবা কি ভুল হ'ল না কি হ'ল আপোনালোকে ক'ব পাৰিব। তো ঠিক আছে, এইখিনিয়ে আপোনালোকে ছাপোৰ্ট কৰক, এইখিনি মোৰ আশা আৰু অনুৰোধ। ধন্যবাদ। তো আৰু মেম্বাৰ আছে আমাৰ টীমৰ কাৰ্যকৰ্তা, তাৰ পৰা অলপ মন্তব্য লৈছোঁ। ময়ো এই চুকুৰালী যিটো টীম আছে প্ৰডাকশ্যনৰ, এই প্ৰডাকশ্যনৰ এজন সদস্য। তো আজি যিটো ইনগ্ৰেশ্যন প্ৰগ্ৰাম কৰিলে আমাৰ চুকুৰালী ডাঙৰীয়া, এইটো বহুত আনন্দিত হৈছোঁ যে চুকুৰালী ডাঙৰীয়া আমাৰ কাৰণে আগবাঢ়ি আহিছে। মই তাক ব্যক্তিগতভাৱে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই চেনেলৰ যোগেদি আমি এটা বস্তুৱে অসমবাসীক মানে জনাবলৈ চেষ্টা কৰিম যে যিখিনি দৰিদ্ৰ মানুহ আছে, দৰিদ্ৰ মানুহৰ টেলেণ্টখিনি আমি কেনেকৈ মানে দাঙি ধৰিব পাৰোঁ মানুহৰ মাজত, এইখিনিৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। আৰু আমি অসমবাসী ৰাইজৰ পৰা এটা মানে আশা কৰিছোঁ যে আশাবাদী যে আমাক অসমবাসী মানুহে সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰিব বুলি পূৰা মনোভাৱেৰে মানে আশাবাদী। তো আপোনালোকে আমাৰ চেনেলটো চুকুৰালী প্ৰডাকশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, ভিডিঅ'বিলাক যিবিলাক আহিব লাইক কৰক। কিবা মন্তব্য থাকিলে যদি কিবা ভুল ত্ৰুটি হয় ভিডিঅ'ৰ ভিতৰত তাতে কমেণ্টত গৈ আপোনালোকে জনাব পাৰিব। নিশ্চয় আমি নেক্সট ভিডিঅ'ত আমি শুধৰণিৰ চেষ্টা কৰিম। তো এইখিনি মোৰ বক্তব্য আৰু অসমবাসী ৰাইজলৈ মোৰ আহ্বান যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। তো বন্ধুসকল, আপোনালোকে সকলোৰে মন্তব্য শুনিলে, টীমৰ কাৰ্যকৰ্তা সকলোৰে মন্তব্য শুনিলে। তো মূল কথা এইটোৱে, আপোনালোকৰ ছাপোৰ্ট অনুসৰি আমি আগবাঢ়ি যাব নোৱাৰি। সেইকাৰণে আপোনালোকৰ ছাপোৰ্ট অতিকৈ প্ৰয়োজন আমাক। তো আপোনালোকে চেনেলৰ ভিতৰত নাম্বাৰ পাব, সেই নাম্বাৰত আপোনালোকে ছাজেষ্ট কৰিব পাৰে যে এনেকুৱা ধৰণৰ কাম কৰক, আমি সেইটো কৰিবলৈ চেষ্টা কৰিম। আৰু আমাৰ যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে সেইটো দাঙি ধৰিব যাতে আমি সেইটো নেক্সট টাইম ভুলটো নকৰোঁ, এইটো আপোনালোকৰ ওচৰত আহ্বান। আৰু চুকুৰালী প্ৰডাকশ্যন চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট দেখুৱাওক। ধন্যবাদ। এইখিনিয়ে কৈ ভিডিঅ'টো সামৰি মাৰিলোঁ। জয় অসম।